নমস্কাৰ গাইজ, কি খবৰ সকলোৰে? নিশ্চয় ভালে আছে। এতিয়া গাইজ এটা কথা মন কৰছে না, আজিকালি মানুহে কাৰো লগত মানে টাইম পাছ কৰা কথা পতা সময় নাই, চব মোবাইলে চব চেছ কৰি দিছে। আপুনি অলপ সময় পাইছে যদিও মোবাইলটোৰ লগত ব্যস্ত, কাষত যদি কোনোবা এটা আপোনাৰ আপোন মানুহ বহি আছে তাৰ লগত কথা পাতিবৰ সময় নাই, কেৱল মোবাইলটোতে আপুনি ইণ্টাৰনেট দি আছে। এইটো অকল আপোনাৰ বুলি নহয়, চবৰে ক্ষেত্ৰতে হৈ আছে আজিকালি। মানে মোবাইলে ইমান আকৰ্ষণ কৰি পেলাইছে মানুহক, মানে মানুহৰ প্ৰতি থকা আন্তৰিকতাটো হেৰাই গৈছে। এতিয়া আপুনি মানে ওচৰত থাকিলে মাতি কিনে খবৰটো লোৱাৰ সময় নাই, কিন্তু দূৰত যাই কিনে দূৰত যোৱাৰ পিছত আপোনাৰ মনত পৰিলে ফোন কৰি কিনে আপুনি খবৰটো লয়, কিন্তু ওচৰত থাকোঁতে আপোনাৰ খবৰ ল'বৰ সময় নাই, মাত দিবৰ সময় নাই। সেনেকুৱা হৈছে না গাইজ। তো আজিকালি সেনেকুৱাই মানুহৰ মানে হৈ গৈছে। এইটো কি মানে মোবাইলে পুৰা চেছ কৰি দিছে। এতিয়া যি নহওক, মানে বিচাৰোঁ যে মানুহে নিজে যদি বিবেচনা কৰি কিনে মানুহে খবৰ ল'ব বিচাৰে, বা মানুহে যদি নিজে বুজি পায় যে মোবাইলৰ কাৰণে বেয়া হৈ আছে, তো যিমান পাৰে মোবাইলটোক এভইড কৰিব চলিবলৈ চেষ্টা কৰক আৰু সকলোৱে। সেইটো ভাল কথা। আৰু এতিয়া যি নহওক, এটা মই সৰু কাহিনী কৈছোঁ আপোনাক। কাহিনীটো এনেকুৱা ধৰণৰ, এজন ল'ৰাই ঘৰ এৰি কিনে বাহিৰত গেছি, বাহিৰত কাম কৰি আছে। তেওঁ বাহিৰত কাম কৰি থাকোঁতে হঠাৎ সি এদিন কি হ'ল, তাৰ বহুদিন হ'ল মানে ঘৰলৈকে মনত পৰিল। তেওঁ মাকক ফোন কৰি কিনে ক'লে যে মাই, মই অহাকালি ঘৰত যাম, বহুত দিন হ'ল যোৱা নাই। মাকেও ভাল পালে, বহুত ফূৰ্তি। তো তাৰপিছত মাকে যিদিনা নেক্সট দিনা আহিবৰ সময় হ'ল, মাকৰ লগত কথা পাতিছে ধুনীয়াকৈ। মাই, মই যাম আৰু গাড়ীত ট্ৰেইন আহিছে, ট্ৰেইনত উঠিম, মোৰ বহুত মনত পৰি আছে তোমালোকলৈ, একবাৰ চাবৰ মন যায় আছে। এতিয়া মাকে কৈছে, আমাৰো বহুত মন যায় আছে, কিন্তু কি কৰিবি বাচা, ইমান দূৰত আছা, আমিওতো যাব নোৱাৰোঁ, গতিকে ভালেই হৈছে, আহিবিতো, আহিলে আমি লগ পাম, বহুত ইচ্ছা আছে। তাৰপিছত বহুত ইচ্ছা, তাৰপিছত গম পালে যে ল'ৰা আহি আছে। ল'ৰাই ট্ৰেইনত উঠা বুলি খবৰ পালে। তাৰপিছত কেইঘণ্টামান পিছত নিউজত গম পালে যে এখন ট্ৰেইন দুৰ্ঘটনা হৈছে, আৰু ট্ৰেইন দুৰ্ঘটনা হৈ প্ৰায় 100ৰো অধিক যাত্ৰী মৃত্যু হৈছে বুলি খবৰ পালে। আৰু যেতিয়া সেই নিউজটো পালে, নিউজটো যেতিয়া গাঁৱত বিয়পি গ'ল, তেতিয়া সকলোৰে মুখত খবৰ পালে যে ট্ৰেইন দুৰ্ঘটনা হৈছে। আৰু তেতিয়া মাকক